বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা মানা নদীৰ মৌলবাৰী পাৰঘাটত সাংসদ পুঁজিৰ 16 লাখ টকা আত্মসাৎ কৰি দলং নিৰ্মাণ কৰাত ৰাইজে দলং নিৰ্মাণ কৰি তীব্ৰ প্ৰতিবাদ কৰে। 2016-17 বৰ্ষত 8 লাখ আৰু 2017-18 বৰ্ষত 8 লাখ টকা সাংসদ চিৰাজুদ্দিন নাজমলে আবণ্টন দিয়ে যদিও 9 মাহ আগতে কেইটামান খুঁটি পুতিছিল, তাৰে কেইটামান বানপানীত উটি যায়। সেয়ে দীৰ্ঘদিন ধৰি ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে টুলুঙা নাৱেৰে পাৰাপাৰ অব্যাহত ৰাখিছে। কালিৰ পৰা জপয়া, বালাৰচৰ, মাত্ৰাঘোলা আৰু কীৰ্তনপাৰা গাঁও পঞ্চায়তৰ ৰাইজে বাঁহ গছ সংগ্ৰহ কৰি মানাহ নদীৰ ওপৰত দলং নিৰ্মাণত শ শ লোক ব্যস্ত হৈ আছে। নদীৰ দুয়োপাৰে উপস্থিত লোকসকলে চিৰাজুদ্দিন নাজমল মুৰ্দাবাদ, আব্দুল হাই নেগৰী মুৰ্দাবাদ, সাংসদ নমনী চুৰমান আলী মুৰ্দাবাদ, অসম চৰকাৰ হাই হাই, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, দলঙৰ টকা আত্মসাৎ কৰা নচলিব, আমাৰ ইয়াত দলং লাগিব আদি শ্লোগানেৰে উত্তাল কৰি তোলে। চৰকাৰ বা জনপ্ৰতিনিধিয়ে দলং নিৰ্মাণ নকৰাত ৰাইজে কিদৰে মানা নদীৰ ওপৰত কাঠৰ খুঁটিৰে দলং নিৰ্মাণ কৰি আছে। তাৰমানে আমি এই দলঙৰ কাৰণে বহুত দিন বাট চাই আছিলো। দলংখন পইচা ইউডিএফৰ কিছুমান দালাল সম্পাদক সভাপতি সমষ্টি লেভেলৰ সিহঁতে একেবাৰে মাৰি খালে। সেইটোত আমি দুয়োপাৰ জনসাধাৰণে এটা বাঁহৰ দলং দিয়াৰ কাৰণে ইতিমধ্যে যোজনা আৰম্ভ কৰিছে। আজি ইয়াৰ প্ৰথম দিন। চুৰমান আলী, জহুরুল এই টাকাগুলো তুমি আত্মহত্যা করেছে। আমি এখন মানে পার হবার বিরাট আমার কষ্ট রাইজ। আমালোকে এটা দলং নির্মাণ কৰি আছো, কাৰণ কথা হল আমালোকৰ ইয়াৰ পৰা ওপাৰ যাওঁতে অসুবিধা। তাৰপিছত এই লাংলা আছে হায়াৰ ছেকেণ্ডাৰী, ৰাঙাবানী হায়াৰ ছেকেণ্ডাৰী, কলগাছি কলেজ, গুণালগুৰি এৰাবিক কলেজ, ইয়াৰ পৰা বহুত ছাত্ৰ এই কলেজত হায়াৰ ছেকেণ্ডাৰীত যায়। পাৰাপাৰৰ খুব অসুবিধা। স্কুল আৰু যাতায়াতৰ কাৰণে আমাৰ বজাৰ ঘাটৰ ওচৰৰ অসুবিধা। সেইকাৰণে আমি উপায়বিহীন হৈ বালাচৰ পঞ্চায়তৰ, জপয়া পঞ্চায়তৰ মানুহখিনি একগোট হৈ আমি সাধাৰণ সভা কৰি সিদ্ধান্ত লৈছোঁ যে মানা নদীৰ ওপৰত আমি বাহিৰে এটা দলং কৰি ল'ম। আৰু সেই উপলক্ষে আজি আমি সমস্ত ৰাইজ বালাচৰ পঞ্চায়ত, জপয়া পঞ্চায়তৰ অন্যান্য পঞ্চায়তৰ মানুহখিনি একগোট হৈ আমি এতিয়া পুলৰ কাম আৰম্ভ